নমস্কাৰ বন্ধুহঁত, আহি পালোঁ ক'ত বৰপাৰা যোৱা খেলপথাৰ য'ত নেকি ভোগালীৰ আয়োজন চলি আছে। ইফালে ক'ত কি প্ৰগ্ৰাম হৈ আছে দেখাম, 2-3 জেগাত মান ফুৰিম, তো আপোনালোকে চাই থাকিব। এইফালে চাওক, ভোগালী বিহুৰ শুভেচ্ছা ধুনীয়াকৈ আয়োজন কৰি আছে, আপোনালোকে চাই থাকক। এইফালে নিউজ চেনেল আহি পাইছে, মেজিক ঘৰটো চাওক একবাৰ। তো গোটেই ৰাতি ইয়াতে আয়োজন চলিব। 2-3 জেগা মানত ফুৰিম। বঙাইগাঁওটো ৰাজহুৱা খেলপথাৰ ষ্টেডিয়ামৰ লগতে। এইফালে চাওক, আপোনালোকে চাই যাব। আজি গোটেই ৰাতি মানুহখিনি ইয়াতে একেলগে মানে বহি লাৰু পিঠা বনাই আছে। চব প্ৰগ্ৰাম চলি আছে। খেৰৰ পুঁজি এইটো। বৰপৰা ৰাজহুৱা খেলপথাৰ, য'ত নেকি প্ৰতি বছৰে ভোগালীৰ উৰুকাৰ মানে ডাঙৰ বিশাল আয়োজন কৰে। বঙাইগাঁও মেইন টাউনৰ লগতে হয়। আপোনালোকে দেখা পাইছে। এইফালে চাওক, ধন কেনেকুৱা লাগছে? ভাল লাগছে না? আহক এতিয়া আৰু এটা বেলেগ জেগাত যাম। বেলেগ এক জেগাত যাম আমি ভোগালীৰ। এইফালে চাওক, এইটো শ্বহীদ বেদী কালী মন্দিৰ, এইটো আছে শ্বহীদ বেদী। এইফালেদি চালমাৰা যায় আৰু এইফালেদি যায় মূলাগাঁও, য'ত যাম আমি তিলপুখুৰী একদম গাঁও এৰিয়াত যাম। এই টাউনত দেখালোঁ আপোনালোকক, এইবাৰ গাঁৱত দেখাম গাঁৱত কেনেধৰণৰ প্ৰস্তুতি চলি আছে। তো মই যাই আছোঁ টেঙাইগাঁও তিলপুখুৰী, আৰু এইফালে ল'ৰা আছে। কেনেকুৱা লাগছে তোমাৰ? ভাল লাগছে না? ঠিক আছে, আমি যাই আছোঁ এইবাৰ টেঙাইগাঁও তিলপুখুৰী। এইফালেদি যাম আমি টেঙাইগাঁও তিলপুখুৰী। এইফালেদি যাই আছোঁ আমি টেঙাইগাঁও তিলপুখুৰী। আমি গাঁও এৰিয়াত যাম এইবাৰ। গাঁও এৰিয়াত কেনেকুৱা মানে আমাৰ ভোগালীৰ আয়োজন চলি আছে দেখাম, আপোনালোকে চাই যাব। ধন আৰু মই ওলাইছোঁ, মোৰে চোৱা যেতিয়া ডাঙৰ চোৱা কথা কয়, ডাঙৰ ল'ৰা। আপোনালোকে চাই যাব। এইফালেদি যাই আছোঁ টেঙাইগাঁও তিলপুখুৰী। তো আহি ৰামধেনু ধাবা পালোঁ। বঙাইগাঁৱৰ এখন নাম কৰা ধাবা হয়, ৰামধেনু ধাবা। আপোনালোকে যদি আহে ইফালে মূলাগাঁও জেলকাজাৰ চকত, এই জেলকাজাৰ চক পোৱাৰ অলপ আগতে আছে, তো আপোনালোকে ইয়াতে সোমাব পাৰে। বঙাইগাঁৱৰ এখন নাম কৰা ধাবা হয়। তো যাই আছোঁ আমি দ্বীপ পুখুৰী, চাই থাকিবি। দ্বীপ পুখুৰীত আমাৰ গাঁৱৰ মানুহখিনিয়ে কেনেকুৱা মানে ভোগালীৰ আয়োজন কৰিছে গোটেইখিনি দেখাম, চাই থাকিলে হ'ল। দ্বীপ পুখুৰী পোৱাৰ আগতে দশমীপাৰা পালোঁ, তো ইয়াতে একবাৰ সোমাই যাম। বঢ়িয়া বনাইছে কিন্তু দেই, দেখছা কেনেকুৱা লাগছে? এইফালে চেলফি পইণ্ট আছে, চেলফি উঠিব পাৰে। এইফালে চেলফি পইণ্ট, চেলফি উঠি আছে। কি ধুনীয়া বনাইছে আমাৰ গাঁৱৰ মাজত। চাহ কেনেকুৱা ধুনীয়া আছে। এই চাহ বল এইফালে ঘূৰি আহোঁ। দেখছা দেখছা
ধুনীয়া বনাইছে ভাল লাগছে না এইফালে সেলফি করে দা ভালো ছিল আচ্ছা একটা বুঝেছা জীবনতে তো গাইস আমি এরপরে হলাই যাম আমি যে আছো এবার টেঙাইগাঁও দ্বীপ পুখুৰী আপোনালোকে ভিডিওটো চাই যাব এটা কি খুব ধুনীয়া বনাইছে কিন্তু বিৰাট ভাল লাগিছে ভাল লাগছে না টেঙাইগাঁও দ্বীপ পুখুৰী যাই আছো চাই যাব আপোনালোকে আহিয়ে পালাম ফাইনালি টেঙাইগাঁও দ্বীপ পুখুৰী এই যে সোমাই আছো এটা খুব ধুনীয়া বনাইছে অসমীয়া পৰম্পৰা গৰু গাড়ীৰ চকাবিলাক ভিতৰত জনাই ছোৱালীবিলাক হাতত কলচি লৈ পেলাই বহুত দূৰলৈ যায় পানী আনিবলৈ ভাল লাগিছে অলপ আমি এই যে বঢ়িয়া বনাইছে যদি ভাল লাগিছে কিন্তু আচলতে কি আচ্ছা কি কি চলি আছে ভোগালী উপলক্ষে ঠিক আছে ঠিক আছে লৈ যাব নাই হয় নেকি ঠিক আছে দে আহি পালো মোৰ চিনাকি মানুহ এই দিগন্ত দাক লগ পালো তো এইবিলাক বিশাল আয়োজন কৰিছা মানে এইবিলাকতো আজিকালি ধৰি লও পাব পোৱাই নাযায় এইবিলাক গৰু গাড়ী চাকা এইবিলাক যিবিলাক মানে বনাইছে আজি খেৰৰ হেৰি তো এইবিলাক ক'ৰ পৰা কালেকশ্যন এই বস্তুগিলা আচলতে আজিকালি আমাৰ নাইকিয়া হৈ গৈছে এইবিলাক ধৰ এই কিছুমান ধৰ আগৰ দিনত যিবিলাক খেতি কৰা যাৰ বেছি আছিল সেইগিলা মানে গৰুৰ গাড়ী আছিল সিহঁতৰ মানে আজিকালিতো নোহোৱাৰ কাৰণে সিহঁতে ভালকে সাঁচি থৈছে এই সিহঁতৰ পৰা কালেকশ্যন কৰি আনছো আৰু বাকী আমাৰ যিবিলাক বস্তু বনোৱা হৈছে এইবিলাক ধৰক এনে আজিকালি আধুনিক হিচাপত মানুহে চেল্ফি বিৰাট ভাল পায় ৰিলছ বনাব ভাল পায় কাৰণে এইবিলাক বস্তু মানে আহি দেখাৰ সৌন্দৰ্যৰ কাৰণে বনোৱা হৈছে একচুৱেলি খুবেই ভাল লাগিছে মই মোটামুটি ঘৰৰ পৰা মোৰ 20-25 কিলোমিটাৰ দূৰৰ পৰা মই মানে চাব আহিছো কাৰণ আমাৰ ঘৰৰ ওচৰত এনেকে নাবনাই সৰু সৰুকে বনাই মানে সেইকাৰণে মই আজি মানে আপোনালোকৰ ইয়াত চাব আহিছো আপোনাক লগ পালে বহুত ভাল লাগিল ভোগালী বিহুৰ নতুন বছৰৰ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনালো ঠিক আছে খুব ভাল লাগিল আপোনালোকক আমাৰ গাঁৱত কেনে ধৰণৰ বিশাল আয়োজন কৰি আছে ভোগালী বিহুৰ আজি উৰুকাৰ তো ভিডিওটো কেনে পাইছে ভিডিওটো যদি ভাল পাইছে লাইক কমেন্ট সাবস্ক্ৰাইব কৰিব